নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এক নতুন ভিডিঅ'লৈ। মই আপোনালোকৰ কাৰণে নিবনুৱাসকলৰ কাৰণে বিশেষকৈ ভিডিঅ' বনাই থাকোঁ। নিবনুৱাসকলে বহু ধৰণৰ সমস্যাত ভুগি আছে বৰ্তমান অসমত বুলিহে নহয়, অল অভাৰ ইণ্ডিয়াত যদি আপুনি চায় নিবনুৱাৰ সংখ্যা বহুত। গতিকে সেই নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ ওলাইছে 2023 বৰ্ষৰ বাবে। চাওক, ইয়াতে লিখা আছে CRPF ৰিকুৱাৰমেণ্ট 2023। যিসকল ছাত্ৰ ছাত্ৰীয়ে লিখা পঢ়া কৰি ঘৰতে বহি আছে আৰু যোগ্যতা হৈ বহি আছে, সেইসকল নিবনুৱাৰ বাবে ভাল এটা খবৰ মই দিবলৈ ওলাইছোঁ। যিসকলে মানে ডিফেন্স ছেক্টৰত চাকৰি কৰিব বিচাৰিছে, মানে আগ্ৰহী, অসম পুলিচত যিবিলাকে চাকৰি ইণ্টাৰভিউ দিছিল, চাকৰি পোৱা নাই, সেইসকলৰ বাবে এই ভিডিঅ'টো বিশেষকৈ ভাল। বলক দেখাই দিওঁ আচলতে টাইম ৱেষ্ট নকৰি যে এই ভিডিঅ'টোত আচলতে আছে কি CRPF ৰিকুৱাৰমেণ্ট 2023 কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ তৰফৰ পৰা মানে 1458টা খালী পদ ইয়াতে ওলাইছে। আৰু এই এডভাৰটাইজমেণ্টখনত অনুসৰি এডভাৰটাইজমেণ্টখনত লিখা আছে অৰ্হতা হায়াৰ ছেকেণ্ডেৰী 12 বুলি ইয়াতে স্পষ্টৰূপে দিয়া আছে। তো বলক বেছি দেৰি নকৰি আমি চাওঁ আচলতে এই এডভাৰটাইজমেণ্টখনত থুলমূলভাৱে আমি চাওঁ যে এডভাৰটাইজমেণ্টখনত আচলতে আছে কি। চ' প্ৰথমতে আপুনি যদি চাই যে 2023 বৰ্ষৰ CRPF ৰিকুৱাৰমেণ্টত ইয়াতে এছিষ্টেণ্ট চাব ইনস্পেক্টৰ ষ্টেনোগ্ৰাফাৰৰ যিবিলাক পোষ্ট তাতে আছে 143টা। তো ইয়াতে কেটেগৰী ৱাইজত চব ডিটেইলছ দিয়া আছে। আনৰিজাৰ্ভত 58, EVSত 14, OBCত 39, SCত 21, SCত 11, এনেকুৱা ধৰণৰ বহুতো পোষ্ট ইয়াতে আছে। এইটো কেন্দ্ৰীয় চৰকাৰৰ চাকৰি হয়, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ। ইয়াতে চব তললৈ যদি আপুনি স্ক্ৰল ডাউন কৰে ইয়াতে সম্পূৰ্ণ ডিটেইলছ আৰু চাব পাৰিব। তাত দৰমহাটো কিমান ইয়াতে লিখাই আছে, চাওক সম্পূৰ্ণৰূপে আপুনি চাব। হেড কনষ্টেবলৰ পোষ্ট আছে 1315টা, এইটো কেটেগৰী ৱাইজ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। আনৰিজাৰ্ভতকৈ কিমানটা, আনৰিজাৰ্ভৰ কাৰণে ইয়াতে 532টা পোষ্ট ইয়াতে খালী হৈ আছে। তো বন্ধুসকল ইয়াতে চব ডিটেইলছ আপুনি চাব পাৰিব। ইলিজিবিলিটি CRPFত কি লাগে চাওক। এজ লিমিট 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব আপোনাৰ বয়সৰ সময়সীমা। ইয়াতে SC STৰ কাৰণে SC আৰু STৰ কাৰণে 5 বছৰৰ সময়সীমা বেছি দিয়া আছে। আৰু OBC আৰু MOBCৰ কাৰণে 3 বছৰ, আৰু এক্স ছাৰ্ভিচমেন যিবিলাক 3 বছৰৰ ইয়াতে সময়সীমা বেছি দিয়া আছে। তো এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে যদি চাই আপুনি মাষ্ট বি ইয়াতে 10+2 হ'ব লাগিব। এইটো ইয়াতে লিখা আছে চাওক, কেণ্ডিডেট মাষ্ট হেভ পাছড 10+2। এপ্লিকেশ্যন ফিজৰ কথা যদি ক'বলৈ যাওঁ চাওক, আনৰিজাৰ্ভ EWS আৰু OBCৰ কাৰণে 100 টকা, আৰু SC ST আৰু ফিমেল কেটেগৰীৰ কাৰণে মানে ইয়াতে এপ্লিকেশ্যন ফিজটো নীল বুলি দিয়া আছে। মানে পে'মেণ্ট মোড ইয়াতে আপুনি অনলাইন কৰিব পাৰিব। ইয়াতে আপুনি UPI ট্ৰেঞ্জেকশ্যন কৰিব পাৰিব, নেট বেংকিং কৰিব পাৰিব, আপুনি ATM কাৰ্ডেদিও কৰিব পাৰিব। এনেকৈ যে হাউ টু এপ্লাই ফৰ CRPF ৰিকুৱাৰমেণ্ট, কেনেকৈ আপুনি এপ্লিকেশ্যনটো আচলতে কৰিব চব। চ' ইয়াতে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত, মোৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম, আপোনালোকে সম্পূৰ্ণ ডিটেইলছ তাতে গৈ চাব পাৰিব। বন্ধুসকল ইয়াতে বেছি দিন দিয়া নাই। আপুনি যদি লক্ষ্য কৰে 4 তাৰিখৰ পৰা 25 তাৰিখলৈকেহে ইয়াতে আপুনি অনলাইন এপ্লিকেশ্যনটো কৰিব পাৰিব। তো ৰিলিজ এডমিট কাৰ্ডটো আৰু কম্পিউটাৰ বেছ টেষ্ট হ'ব। ইয়াতে কম্পিউটাৰৰ টেষ্টটো হ'ব, তো যাক নেকি CBT বুলি কোৱা হয়। আপোনালোকে হয়তো গমেই পায় যে CBT টেষ্ট বিশেষকৈ আপুনি দেখিবলৈ পায় এইটো আপোনাৰ SSCত যিবিলাক এক্সাম হয়, SSCত যিবিলাক ৰিটেন এক্সাম হয়, সেইবিলাক আচলতে CBT টেষ্ট বেছিকৈ লোৱা হয়। আৰু ইয়াতেও সেইটো পৰ্যায়েৰে মানে CRPFতো CBT টেষ্ট লোৱা হ'ব, মানে কম্পিউটাৰ টেষ্ট লোৱা হ'ব। তো ৰিলিজ এডমিট কাৰ্ড ফৰ কম্পিউটাৰ বেছ টেষ্ট, চাওক ইয়াতে স্পষ্ট লিখা আছে 15 ফেব্ৰুৱাৰীত এইটো ৰিলিজ হৈ যাব আপোনালোকৰ এডমিট কাৰ্ডখন। আৰু CDT কম্পিউটাৰ বেছ টেষ্ট ইয়াতে দিয়া আছে 22 পৰা 28 ফেব্ৰুৱাৰী 2023। চ' বন্ধুসকল আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাই থাকে এটা লাইক মাৰি দিয়ক, আৰু আপোনাৰ ফ্ৰেণ্ড লিষ্টত থকা ফ্ৰেণ্ডসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনাৰ ফ্ৰেণ্ডসকলেও এই বস্তুটো গম পায়। আৰু যদি এই চেনেলটো নতুন আহি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে ৰিকুৱেষ্ট থাকিল।